লিখালি মারি কে সময়রে কেসা কপালকে চুমি যায় এইবাৰ অনন্য ৰূপত জুবিন গাৰ্গ দ্য আণ্ডাৰৱৰ্ল্ডত জুবিনৰ নতুন চমক underworld already নিজৰ চেয়াৰমেন বাছি লৈছে মিছন চাইনা প্ৰিয়াৰ প্ৰিয় গানে কি আনের পাছত এইবাৰ দ্য আণ্ডাৰৱৰ্ল্ডত জুবিন গাৰ্গৰ দুৰ্দান্ত অভিনয় মাৰিব আছে যদি ইয়াত মাৰ বলিউডৰ পৰিচালকেৰে নিৰ্মিত ছবি দ্য আণ্ডাৰৱৰ্ল্ড ছবিখনৰ পৰিচালক মুম্বাইৰ জনপ্ৰিয় অভিনেতা পৰিচালক ৰাজেশ জছপাল তুমি হবা আণ্ডাৰৱৰ্ল্ডৰ চেয়াৰমেন ইয়াৰ পূৰ্বে গানে কি আনেৰো পৰিচালক আছিল জছপাল উন্নত কাৰিকৰী কৌশলেৰে নিৰ্মিত দ্য আণ্ডাৰৱৰ্ল্ডৰ দৃশ্যগ্ৰহণ সম্পন্ন হৈছে ফিল্ম সিটি মুম্বাই বিজু ফুকন অভিনীত শেষৰখন ছবি দ্য আণ্ডাৰৱৰ্ল্ড আমাৰ সাম্ৰাজ্যত কোনোবাই বিশ্বাসঘাতকতা কৰিছে ছবিখনত অভিনয় কৰিছে চিৰসেউজ অভিনেতা নিপন গোস্বামী বাহাৰুল ইছলাম দিগন্ত হাজৰিকা উৎপল দাস পবিত্ৰ ৰাভা পৰিণীতা বৰঠাকুৰ আৰু কিংকিনিয়েও যেতিয়া বিজনেছৰ সাম্ৰাজ্যখন বাঢ়ি যায় মানুহৰ শত্ৰুৰ সংখ্যা সিমানেই বাঢ়ি যায় কাৰিকৰী দিশটো অতি সুন্দৰ হৈছে অতি উচ্চ খাপৰ কাৰিকৰী দিশ হৈছে গতিকে এটা নতুনত্ব ৰাইজে পাব মই সমূহ ৰাইজক অনুৰোধ কৰিলোঁ এই ছবিখন যাতে চাই এটা বিশেষত্ব হৈছে অসমৰ সকলো আৰ্টিষ্ট গৈ বম্বেত কাম শ্বুটিং কৰিছে এনেকুৱা ধৰণৰ ফাইটিং মোকেই যেনিবা জুবিনে এনেকৈ ঘোচা মাৰে মোক তাৰত ওলমাই দিয়ে এই যে ফাইটাৰৰ মানুহবিলাক থাকে মন্দিৰৰ পৰা উৰি গৈ মই বেলেগত পঢ়োঁ মই উৰি গৈ কেতিয়াও পঢ়া নাছিলোঁ আচলতে প্ৰথমবাৰ এইখন চিনেমাত পঢ়িছোঁ কিন্তু আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা বিজুদা এইখন শেষ ছবি বিজুদাক একেলগে থাকিলোঁ যিমানবোৰ অসমীয়া ছবিৰ ষ্টাৰ আছিল এসময়ত চববিলাক ভিলেনৰ ৰূপত এখন ছবি দেখা পাব 5 অক্টোবৰত মুক্তি পাব দ্য আণ্ডাৰৱৰ্ল্ডে তুমি আচলতে সদ্য মুক্তিপ্ৰাপ্ত ছবিখনৰ টিজাৰ গীতসমূহে ইতিমধ্যে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে ছবিখনৰ টিজাৰে 1 মিলিয়ন ভিউৱাৰ্ছ অতিক্ৰম কৰিছে ছবিখনৰ কাহিনী পটভূমি সংগীত সন্দৰ্ভত এতিয়া নকওঁ द अंडरवर्ल्ड आप और मैं साथ में मिलकर देखने वाले हैं अब मैं अपने प्रोड्यूसर्स के बारे में कुछ कहना चाहता हूं मिस्टर नाजिम हमीद एंड मिस्टर साहिर हमीद ये दोनों ने इस फिल्म को पूरा करने के लिए हर चीज की है व्हाटएवर आई डिमांडेड व्हाटएवर आई कमांडेड सब चीज इन्होंने दी है द डिस्ट्रीब्यूटर मिस्टर राकेश सिप्पी ऑफ रक्षा एंटरटेनमेंट वी आर सो लकी वी आर फॉर्चुनेट टू बी ज्वाइनिंग देम मतलब उनके साथ हम मिलकर ये फिल्म ऑल ओवर इंडिया रिलीज कर रहे हैं तो मैं बस लास्ट में यही कहूंगा 3 ही बातें आप मैं और द अंडरवर्ल्ड सी ईच अदर ऑन द 5th of October 5 অক্টোবৰত ছবি গৃহলৈ আহক উপভোগ কৰক আন এখন ব্যতিক্ৰমী ছবি দ্য আণ্ডাৰৱৰ্ল্ড ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সহযোগত পল্লৱী বৰা ৰিপৰ্ট প্ৰাগ নিউজ